বন্ধুসকল, এয়া হৈছে কমাৰকুছি ৰাজহুৱা শ্মশান আৰু ইয়াত আমাৰ অসমীয়াৰ স্বাভিমান, অসমীয়া জাতিৰ কণ্ঠ, অসমীয়াৰ আৱেগ, অসমীয়াৰ চিনাকি জুবিন দাক চিৰদিনৰ বাবে আচলতে ইয়াতে ৰাখিবলৈ লোৱা হৈছে আৰু এয়া যো-জা কৰি থকা হৈছে। চাওক, 20-25খনমান JCB, 20-25খনমান ডাম্পাৰ, কাৰোবাৰ মৰিশালি খান্দি আছে, সমান কৰি আছে JCB লগাই, আৰু ইয়াতে আচলতে কাৰোবাৰ মৰিশালি সমান কৰি জুবিন দাক ইয়াত চিৰদিনৰ বাবে ৰাখিবলৈ লোৱা হৈছে। এইবোৰ কি হৈ আছে আচলতে, কি হ'বলৈ গৈ আছে? অসমীয়াৰ অস্তিত্ব আচলতে জুবিন দাই আছিল। অসমীয়া জাতিৰ স্বাভিমানক ধৰি ৰখা এজন মানুহ জুবিন দাই, অকল জুবিন দা। আৰু জুবিন দাই আমাৰ অসমীয়া সমাজখনলৈ ইমান কষ্ট কৰি ইমানখিনি অৱদান যোগালে, ইমানখিনি দিলে আমাৰ অসমীয়াক, ইমানখিনি ওপৰলৈ লৈ গ'ল, বিশ্ব দৰবাৰত জিলিকালে আমাৰ জুবিন দাই আমাৰ অসমীয়া সংস্কৃতিক। তাৰ পিছত আমি অসমীয়া জাতিটোৱে কি দিবলৈ গৈ আছোঁ তাৰ বিনিময়ত? কাৰোবাৰ মৰিশালি ভাঙি, কাৰোবাৰ মৰিশালি সমান কৰি তাতে আমি জুবিন দাক আকৌ পুতিবলৈ লৈছোঁ। কি হৈছে, কি হৈ গৈ আছে আচলতে? বন্ধুসকল, আপোনালোকে ভাবি চাওক, মাতক এই ক্ষেত্ৰত এয়া মুঠেই গ্ৰহণযোগ্য নহয়। মোৰ অভিমত, কাৰোবাৰ মৰিশালি ভাঙি অসমীয়া জাতিৰ স্বাভিমানক আমি তাত পুতিব নোৱাৰোঁ, তাত চিৰদিনৰ বাবে ৰাখিব নোৱাৰোঁ। আৰু আপোনালোকে সকলোৱে মাতক এই কথাটোত, সকলো ওলাই আহক এই ক্ষেত্ৰত। মই তাকে অনুৰোধ কৰিছোঁ। এয়া আমাৰ অসমীয়াৰ শেষ অস্তিত্ব ৰক্ষাৰ যুঁজ আচলতে। অসমীয়া স্বাভিমানক কাৰোবাৰ মৰিশালি ভাঙি পুতিবলৈ লোৱা হৈছে, সমাধিস্থলী বনাবলৈ লোৱা হৈছে। এই ক্ষেত্ৰত আপোনালোকে মাতক। আমাৰ অসমীয়াক ইমানখিনি দিয়াৰ পিছত আমি অকল জুবিন দাৰ নামত একডৰা মাটি দিব নোৱাৰিমনে অসমীয়া জাতিটোৱে?